গতিকে গাইজ ভিডিঅ'টো মানে গতিকে গাইজ ভিডিঅ'টো ইমান দীঘল নকৰোঁ পথাৰৰ হেৰি ধান চাব আহিব পথাৰতে সামৰণি কৰিলোঁ গতিকে টাটা বাই বাই চিউ হাই গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভালেই আজি মানে কি কণ্টেণ্ট বিচাৰি পোৱা নাই মানে ভাবিছোঁ পথাৰলৈকে যাওঁ অকণমান পথাৰৰ কিছুমান মনোমোহা দৃশ্য আপোনালোকক দেখুৱাওঁগৈ আৰু এতিয়া বৰ্তমান মই এই আমাৰ বগৰী গছৰ তলৰ পৰাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এইটো চাওক বগৰী তলতে কিমান লমা লমে লাগি আছে চাওক ডাঙৰ হ'লে কাভাই আৰু এইটো বলক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এইখনি হৈছে আমাৰ ৰাস্তা বৰ ধুনীয়া ৰাস্তা এইটো গৈ থাকোঁ আৰু তালৈকে চাই থাকোঁ ভিডিঅ' দেই আমি আমাৰ ৰাস্তাত আছোঁ বৰ্তমান আহি আছোঁ পথাৰৰ মাজে মাজে এইটো বৰ ভয়ানক গাঁত দেখোন হেল্ল' আপোনাৰ পাছফালে চাওক ইমান ডাঙৰ গাঁত আছিলে এতিয়া আমি গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে কি হ'ব কি নহ'ব বহুত দিনৰ মূৰত পথাৰত আহিছোঁ মানে ধান ৰোৱাৰ পৰা এতিয়া কাটিব হৈ গ'ল এতিয়াহে আহিছোঁ মানে বাকী দিনবিলাক ঘৰতে শুই থাকিলোঁ নাহিলোঁ আজি চাই যাওঁ ধুনীয়াকৈ কেনেকৈ হৈ আছে ধান কেনেকৈ হৈছে এইবাৰ কেনেকৈ হোৱা নাই বৰ্তমান এতিয়া পথাৰলৈ আমি আহি আছোঁ খোজকাঢ়ি স্কুটিখন এজেগাত থলোঁ এতিয়া আমি আহি আছোঁ এনেকৈ মানে পথাৰৰ মাজে মাজে আহি আছোঁ আৰু এতিয়া টাৰ্ণিং ল'ম আমি এনেকৈ লেফ্ট চাইডে আমাৰ এই ওচৰতে আৰু এই আমজোপা দেখিছে ন ইয়াৰ পৰা আমটো ক'ত গ'ল বহুত দূৰত দেখিছে আমটো কিন্তু ওচৰতে আছে লেটছ গো হয়তো আপোনালোকে ভাবিছে ন এইকেইটা কেলৈ ৰুই থৈ নগ'ল মালিকে ইয়াৰ এটা ৰহস্য আছে এইখিনিক মানে ৰুই থৈ নোযোৱাৰ কাৰণ এটা আছে কাৰণটো কি মই আপোনালোকক কৈ দিছোঁ ইয়াত মানে আমাৰ পাইপলাইন আহিছিলে মানে এইফালে পাইপলাইনৰ কাম এই ইয়াৰ তলতে আমি যেনেকৈ খোজকাঢ়ি গৈ আছোঁ তাৰ তলতে পাইপ পুতি থোৱা আছে আৰু সেইটো 2-3 বছৰ 4 বছৰৰ কাৰণে এইখিনি লাইনত মানে খেতি কৰিব নোৱাৰে মানে সেইকাৰণে এনেকৈ এৰি থৈ গ'ল বাৰু এই ঠিকে আছে বৰ্তমান একো নহয় কিন্তু আমাৰ এতিয়া খোজকাঢ়িবলৈও ভাল হৈছে পথাৰৰ মাজে মাজে নহ'লে সৰু সৰু আলিৰ মাজে মাজে আমি আহিব লাগিছিলে হয় কিন্তু ইমান কষ্ট কৰিব নালাগে ধুনীয়া জেগা আছে বিন্দাছ বলক ন তেতিয়াহ'লে ধান চাওক না ভাই কি মজা ধান কিমান ওখ এইটো কি ধান জানো এইটো বৰজাঙিয়া চাগে বৰজাঙিয়া নে কি বুলি কয় এইটো ধানেই হ'ব চাগে এইটো চাওক না ধান মালচানা ধান টুকা চাওক না আপোনালোকে ধান টুকা চাওক কি মজা বৰ্তমান আহি পাই গ'ল আমাৰ পথাৰ এতিয়া আমাৰ পথাৰ এই কণতে এইটো আমাৰ ধানটো ইমান ঠিক নহ'ল চাগে চটলং ধান বুলি কয় এইটো যথেষ্টখিনি হৈছে হ'লেও মানে ইমান যিমানটো ধান হ'ব লাগে ইমানটি হোৱা নাই মানে এতিয়া বৰ্তমান আহি পথাৰ মাজে মাজে আহি ভাগৰ লাগি গ'ল এতিয়া অকণমান বুঢ়া ভাগৰ লৈ লওঁ ভাবিছোঁ আপোনাৰ মানে কি শনিবাৰ মানৰ পৰা ষ্টাৰ্ট দিয়ে দিওঁ নেকি কটাটো নহ'লে মানে এইটো ধানটো কি হৈ যায়
যেতিয়া বেছি পকি যাব, পকি যোৱাৰ পিছত মানে আপোনাৰ কুকুৰা কুকুৰি মানে খাচি সোমাবলৈ জেগা নাইকিয়া হৈ যায় মানে, তাত পৰি যাব ধানটো আৰু খেলি মেলি লাগি যাব। তেতিয়া মানে কাটোতে অকণ আমাৰ দাৱনীবিলাকৰ অকণমান কষ্ট হয়। সেইকাৰণে এনেতো কাটিব হ'লেই বাৰু, কিন্তু ধান কিন্তু মজা ধান হৈছে, বৰ ধুনীয়া ধান। সেইটোৱে আৰু দেখুৱাবলগীয়া আছিলে আজি আপোনালোকক। আপোনালোকে মোৰ লগত চালে এইবাৰ খেতি পথাৰ কেনেকুৱা হৈছে। আপোনালোকে যদি চাই আছে আপোনালোকৰ ধানবিলাক জনাব কমেণ্ট বক্সত। আৰু যদি ভিডিঅ'টো এতিয়া নতুন মানুহ ন, সকলোৱে গম পায়, ইমান হেৰিও নহয়। যিমান পাৰে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ বিচাৰিব আৰু লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে বন্ধুবৰ্গৰ সৈতে অকণমান শ্বেয়াৰ কৰিব, নজনা কথা জানিব পাৰিব চবে। এনেকৈয়ে আৰু আগবাঢ়িব লাগিব আপোনালোকৰ আশীৰ্বাদত। গতিকে ভিডিঅ'টো কেনেকুৱা আছিলে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকক বাৰে বাৰে কৈছোঁ আমি কথাটো। ভিডিঅ'টো জানো ময়ো ইমান ভাল নালাগে, হ'লেও যদি আপোনালোকে কমেণ্ট এটা কৰে বঢ়িয়া আৰু ভাল ভাল বনাব চেষ্টা কৰে, তেতিয়া মানে মই কি আৰু ভাল ভাল বনাবলৈ চেষ্টা কৰিব পাৰোঁ আৰু। গতিকে গাইজ ভিডিঅ'টো মানে গতিকে গাইজ ভিডিঅ'টো ইমান দীঘল নকৰোঁ। পথাৰৰ হেৰি ধান চাব আহিলোঁ, পথাৰতে সামৰণি কৰিলোঁ। গতিকে টাটা বাই বাই, চিউ।